মই বিহু বুলি মুখখন অকমান চাফা কৰি দিছো এনেও চাফা কৰো মানে কিন্তু বিহু বুলি স্পেশাল চাফা কৰিছো আমাৰ মায়ে বিহু বুলি মুখ চাফা কৰিছে এটো কি লগাইছে এটো কিউৰ স্কিনৰ এটা ফেস ওয়াশ হয় কিউৰ স্কিনৰ ফেস ওয়াশ বিৰাট ধুনিয়া ফেস ওয়াশ এটো আৰু এটো মানে মই পাৰিম নেকি লগাব সবাই পাৰিব এটো যি সকলে ইচ্ছা কৰে সকলোৱে লগাব পাৰিব পুৰুষ মহিলা বুলি কথা নাই সবে লগাব পাৰিব এটো আৰু এই ফেস ওয়াশটো ৰবা মই কৈ আছো যি সকলে মোৰ ভিডিও আগৰ পৰা চাই আছে হে সকলে জানে আৰু যি সকলে নতুনকৈ আহিছে হে সকলৰ কাৰণেও মই কৈ দিছো মই আসলতে কিউৰ স্কিনৰ প্ৰডাক্ট ব্যৱহাৰ কৰো আৰু কিউৰ স্কিনটো এটা এপ হয় হে এপটোৱে মোৰ এখন ফটো লৈছিলে আৰু ফটোখন এনালাইসিস কৰি পেলাই এক্সপাৰ্ট ডাক্তৰে চাই পেলাই মোৰ স্কিনৰ কাৰণে এটা কিট পঠাইছিলে আৰু হে কিটটো মাত্ৰ 5 দিনতে আহি পেলাই মোৰ ঘৰ পাইছিলে আৰু অকল ইমানে নহয় কিউৰ স্কিনৰ যিটো টিম আছে হে টিমটোৱে মোৰ ডায়েট প্লেনটো সম্পূৰ্ণ তেওঁলোকে দি দিছিলে মই কেনেকৈ খাব লাগিব কি কৰিব লাগিব কিমান পৰিমাণত মানে মই দিনটোত আহাৰ গ্ৰহণ কৰিব লাগিব এখিনি একদম সম্পূৰ্ণ বিনামূলীয়া আমি কবালে গলে আমাৰ পইচা খৰচ হয় আমি কবালে গলে আমাৰ সময় খৰচ হয় গতিকে সময়ও বাছিলে পইচাও বাছিলে ঘৰতে থাকিয়ে মই মোৰ স্কিনটো কাৰণে মই প্ৰডাক্টখিনি পাই গলো গতিকে মোৰ ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া হলে ডেসক্ৰিপচনত গৈ পেলাই আপোনালোকে এইখিনি অৰ্ডাৰ কৰিব পাৰিব আৰু ইয়াত মোৰ কাৰণে আহিছিলে এটা ফেস ওয়াশ এটা ময়শ্চাৰাইজাৰ ক্ৰীম আৰু এটা সান ক্ৰীম আৰু এটা জেল গতিকে এইখিনি আপোনালোকেও পাব মাত্ৰ 5 দিনত ৰশ্মি 200 বুলি এটা কোড আছে হে কোডটো আপোনালোকে ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে 200 টকা লগে লগে ডিসকাউন্ট পাব একদম দেৰি নকৰিব পটাপট আপোনালোকে অৰ্ডাৰ কৰক আপোনালোক সকলোলৈকে মাঘৰ বিহুৰ শুভেচ্ছা জনাই আজি নতুন এটা ব্লগলৈ স্বাগতম জনাইছো আৰু সকলোলৈকে শুভেচ্ছা পুনৰবাৰ জনাইছো সকলোৰে দিনবোৰ ভালেৰে যাওক সকলোৰে কুশল কামনা কৰিছো আৰু আমাকো আপোনালোকে আশীৰ্বাদ কৰিব কুশলে থাকিবৰ কাৰণে মাঘৰ বিহু ভোগালী সকলোৱে ভোগ কৰক আৰু এফালে আমি মেজি জ্বলাইছো আপোনালোকেও চাগে জ্বলাইছে ইমান সময় আৰু আজি বতৰটো বৰ হেমেকা বতৰত অৱশ্যে জুইকুৰা ভালেই লাগিছে বহুত ধুনীয়াকৈ জ্বলিছে কালি ভাবিছিলো মানে বতৰটোৰ কাৰণে জুইকুৰা নজ্বলিব নেকি কিন্তু মেজি জুই যে সঁচাকৈ জ্বলে কিমান ধুনীয়াকৈ জ্বলিছে চাওকচোন বহুত ধুনীয়া হৈছে এই জুই উত্তাপে এই জুইয়ে সকলো বেয়াখিনি মানে আঁতৰ কৰক ভালবিলাক আঁকোৱালি লওক ভালবিলাক দিয়ক ভগৱানে আপোনালোকক আৰু বিহু আপোনালোকে কেনেকৈ পালন কৰিছে জনাব মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল সঁচাকৈ দেই ৰঙে ৰখে ভৰি পৰিছে মেজিৰ জুয়ে সকলো কলুখুটা দূৰ কৰক হিংসা বিদ্বেষ এইবিলাক দূৰ কৰক আমাৰ বাবলুৱে মানে কেমেৰামেন হৈ দিলে অলপ সেইকাৰণে তাক দেখুৱাবলৈ নোৱাৰিলোঁ এতিয়া সেইফালে গ'ল আৰু আমাৰ আটাইতকৈ দেৰিকৈ উঠা মানুহজন দৌৰি দৌৰি আহিছে গা পা ধুই বিহুৰ শুভেচ্ছা জনালো দেই শুনটো মেজি জ্বলাই আহিলোঁ আৰু এতিয়া জলপান ঠিক কৰি আছোঁ একেবাৰে আঠা দৈ ঠাণ্ডা দিনত দৈ এনেও বহুত বেছি ভাল হয় তাতে আৰু মহৰ দৈ বুলি ক'লে এই জলপানৰ লগত কিমান ভাল লাগিব খোৱাৰ আগতে টেষ্টটো আগে জিভাত লৈ আছোঁ মানে এয়া বৰ ধুনীয়া ধুনীয়া দৈ এতিয়া মানে 3 ভাগে কৰিছোঁ কেলে খুনটো এওঁ আৰু মইহে খাম মুনু আৰু বাবলুৱে ভাত খাব এফালে মুনু এতিয়া পিঠা বনাই আছে এইটো নিমখীয়া পিঠাটো তাই বৰ ধুনীয়াকৈ বনায় গুড় দিয়াটো বোলে ইমান ভাল নহয় কিন্তু নিমখীয়াটো বৰ ধুনীয়া হয় আৰু এফালে বহুত বেছি কিবা লোৱা নাই কেক লৈছোঁ পিঠা আৰু লস্কৰা বহুত ভাল পাওঁ মই খাই পেলাই মই খাই ভাল পাওঁ মানে লস্কৰা বুলিয়ে নহয় দেই এই যে বিহুৰ পিঠা পনা সকলোবোৰ ভাল পাওঁ আচলতে মই মিঠা বস্তুটো বেছিকৈ ভাল পাওঁ কৃষ্ণ আৰু এইফালে পিঠা কি খোৱা আৰু এয়া চাহ কোনটো থ্যাংক ইউ ওয়েলকাম আমি খাবলৈ লৈছোঁ আৰু বাবলু একদম মানে কুকুৰ মেকুৰীকেইটাৰ লগত পূৰা খেলাত ব্যস্ত
ইমান ধুনীয়াকৈ খেলে নহয় তাৰ লগত দৌৰ মাৰি খেলিবলৈ শিকিছে অকণমানি বস্তু এনেও মৰম লাগে আৰু এইটো এতিয়ালৈকে ই গা ধোৱা নাই বদমাছ আমাক ভিডিঅ' কৰি দিলে বাৰু ইউ কেনেকৈ উঠিছে চোৱা মেক্স মেক্স এইফালে চা আকৌ দৌৰ মাৰিছে জলপানৰ লগত মই কল খাই বহুতেই বেছি ভাল পাওঁ কিন্তু ঠাণ্ডাত কল খোৱাটো ভাল নহয় এইকেইটা দিছিলে আমাৰ মুনুৰ বায়েক মানে জানে আনি দিছিলে তাই চাউল অলপো দিছিলে বিহু বুলি আৰু কলো দিছিলে থেংক ইউ জান মই ইয়াতে আৰু ভিডিঅ'তে কৈ দিছোঁ দেই তোমাক তাকে মই কল খাওঁ সোণটোহঁতে যদি খাব আৰু নাখালে মোৰে গোটেইখিনি হ'ব মুনুৱেও বৰ বিশেষ কল নাখায় আৰু আমাৰ এওঁতো নাখায় চাহ খাই উঠিলেই আৰু এইফালে মুনুৱে ভাত খাইছে মুনুৱে জলপান এতিয়া নাখায় তাই মানে সোনকালে কিবাকিবি যদি খাই দিয়ে বেলেগ কিবাকিবি ভাত নোখোৱাকৈ তেতিয়া মানে তাই গেছ হৈ যায় আৰু কিবা টেঙা উগাই আহে বোলে আৰু সেইটো কি ভাতৰ লগত পিঠা খাইছোঁ নতুন আইটেম খাব আপোনালোকে এনেকৈ ভাতৰ লগত পিঠা বিহুৰ দিনটোত মা দেউতালৈ বহুত বেছি মনত পৰে বহুত বেছি মিছ কৰোঁ মোৰ নিজৰ দেউতাও নাই আৰু শহুৰ দেউতা আৰু শাহুমা নাই অৱশ্যে মোৰ নিজৰ মা আছে সেইকাৰণে কিবা এটা অন্তত ভাল লাগে যে এতিয়াও মূৰৰ ওপৰত ছাদখন একেবাৰে শেষ হৈ যোৱা নাই তেওঁলোক সকলো কুশলে থাকক য'তে আছে তাৰ পৰাই আমাক আশীৰ্বাদ কৰক আৰু মোৰ মাও কুশলে থাকক বহুত দিন তেখেত জীয়াই থাকক আচলতে অভিভাৱকহীন যিটো জীৱন সেইটো কল্পনা কৰিবলৈ বহুত বেছি কষ্ট হয় আৰু এইখন যে মই যেতিয়া বিহু আহে মই এইখন মানে চেলেং মই এইখনকে লওঁ এইখন চেলেং ঘৰত বোৱা চেলেং আৰু এই চেলেংখন লোৱাৰ মোৰ কাৰণটো হৈছে কি এইখন মোৰ শাহুমায়ে নিজৰ হাতেৰে তেওঁ নিজেই বৈছিলে বহুত বেছি কাপোৰ বৈছিলে মোৰ শাহুমায়ে মানে তেওঁ তাঁত সূতত বহুত বেছি ভাল আছিলে সেইখিনি সময়ত এনে নাথাকে মানে মই অহাৰ পৰা তেওঁক দেখি আছিলোঁ তেওঁ মানে খুব বেছি তাঁত বয় ঘৰতে বোৱা মেখেলা চাদৰ পিন্ধে আমাকো দিয়ে আৰু আমাৰ প্ৰতিজনী বোৱাৰীকে তেওঁৰ যিসাজ কাপোৰ দিছিলে বিয়াৰ সময়ত যে এযোৰ কাপোৰ দিয়ে শাহুৱেকে সেই কাপোৰসাজ তেওঁ নিজ হাতেৰে বোৱা হৈছিলে আৰু এইখন তেওঁৰ মানে চিনস্বৰূপে মোৰ ওচৰত আছে আৰু এখন ৰিহাও আছে এতিয়া মোৰ ওচৰত মেখেলা চাদৰো আছে কিন্তু বেছিভাগ আচলতে অন্যবিলাক ব্যৱহাৰ কৰাতকৈ মই যেতিয়া বিহু আহে যেতিয়া আমাৰ ঘৰত কিবা এটা নাম পাতোঁ কিবা কৰোঁ মই এইখন চেলেং লওঁ কাৰণ এইখনত মোৰ শাহুমাৰ সাহস আছে এইখনত মোৰ শাহুমাৰ মৰম আছে আশীৰ্বাদ আছে এইখন মেৰিয়াই ল'লে মোৰ এনেকুৱা লাগে যেন মানে মোৰ একো বিপদেই মোক চুব নোৱাৰিব চোফাত চাহ বেগখিনি পাৰিবলৈ আছে ধুই মেলি একেবাৰে ধুনীয়াকৈ থৈছে মুনুৱে ইস্ত্ৰি কৰি পেলাই এতিয়া জলপান খাই মেলি আমি আজৰি হ'লোঁ এতিয়া এইখিনি পাৰিব লাগে এইখিনি পাৰি মেলি ৰুমটো অকণমান সজাই দিওঁ বিহু বুলি ক'লে অলপ সজাই পৰাই থ'লে ভাল লাগে দিয়কচোন বাৰু আমাৰ এখেতে মই মানে পুৰণা ঘৰৰ পৰা আহোঁগৈ আমি পুৰণা ঘৰ বুলি কওঁ আমাৰ যিটো শহুৰ দেউতা শাহুমাৰ ঘৰ বৰজনাহঁত থাকে এতিয়া বৰজনা এজন আৰু দেৱৰ থাকে আৰু এই ভতিজা ছোৱালীজনী বিয়া দিছিলোঁ তাই আজি বিহু বুলি আহিছে ঘৰলৈ সেইকাৰণে বোলো মাতষাৰ লগাই থৈ আহোঁ বিহু বুলিয়ে আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ দেই সকলোকে বহুত বহুত ধন্যবাদ কৌস্তৱ কেনেকুৱা ভাল চাহ তাহ খাই উঠিলা তাৰমানে খাইহে চবেই জানিব আৰু বিহুত যে মানে খাই শেষ কৰি খালী প্লেট থৈছে আমাৰ জান ধুনীয়া হৈছে কিন্তু দেই পোৱালীজনী এজনী দেই পোৱালী যে ডাঙৰ হৈ গ'ল ন দেখিবলৈ ডাঙৰ হ'ল এতিয়া ধুনীয়া হ'ল শুভেচ্ছা দি দিয়া সকলোকে বহুত সময় মানে কথা পাতিলোঁ বহুত দিনৰ মূৰত সৰুৱাই আৰু জোৱাইৰ লগত মানে একদম মন ভৰ্তি কৰি কথা পাতিলোঁ বহুত বেছি ভাল লাগিলে ফূৰ্তি কৰিলোঁ বহুত বেছি জমনি কথা ওলালে তাৰপাছত এতিয়া আকৌ ভাত খাইছে সকলোৱে মোক খাবলৈ কৈছিলে নাই খোৱা কিন্তু এয়া মাংস দিছে এনেকৈ নহয় তাকৰ নহয়ও মই একো তাকৰকৈ নহয় মই নাখাওঁ বুলি ক'লোঁ বেছিকৈ এয়া মাংস দিছে আৰু এফালেও মাংস এতিয়া এওঁলোকে ভাত খাইছে খাই লোৱা সৰুৱাই মহা আই ঘৰৰ ভাত যেনেকুৱা হ'লেও ভাল ন অঁ তাই মানে বিহু বেছিকৈ খাই অৱস্থা বেয়া অঁ বিহুত তেনেকুৱা নহ'লে কেনেকুৱা হ'ব আকৌ তেতিয়াহে প্ৰমাণ থাকিব যে বিহু মই বহুত ভালকৈ খালোঁ বুলি এইটো লৈ যাওঁ যাবলৈ লৈছোঁ বাইদেৱে মানে বৰ ধুনীয়াকৈ বনাই যিকোনো আচাৰ নেদেখাবি মই তেওঁক নেদেখাবি বুলি ক'লেই দেখুৱাওঁ
বহুত ধুনীয়াকৈ আচাৰ বনাই এইখিনি সৰিয়হৰ আচাৰ দিছে তাকে লৈ যাওঁ ভাতটোতো নাখালোৱে মাংস খালোঁ একদম বাতি একেবাৰে চুচি পাচি আৰু ইয়াত আছে সৰুৱাই আনিছিলে কেক আৰু নিমকি কেকটো কোনে বনাইছিলে কেকটো বোলে জানে বনাইছিলে এজনী ডাঙৰ সেইজনী মাজু আৰু এজনী সৰু গোটেইকেইজনীকে একেলগতে দেখুৱাই দিলে একেলগতে মাজুজনী আগতে বিয়া হ'ল এয়া জোঁৱাই তেতিয়াহ'লে তোমালোকে আমাৰ ঘৰলৈ যাবা মই আগতীয়াকৈ যাওঁ পুৰণা ঘৰৰ পৰা আহিলোঁ আহি পেলাই ভাবিলোঁ বোলো ইমান বেছি ঠাণ্ডা হৈছে ডিভানখনতে এই ব্লেংকেটখিনি সোমাই আছিলে উলিয়ালোঁ আৰু উলিয়াই পেলাই এনেকৈ পাৰিলোঁ এইখিনি ধুই পেলাই মই সোমোৱাই থৈছিলোঁ এই ব্লেংকেটবোৰ আমি আচলতে আগতে লৈছিলোঁ আজিকালিতো আৰু তেনেকুৱাবোৰ লোৱাই নহয় কোৰিয়ান ব্লেংকেটে লোৱা হয় এতিয়া এইবিলাক ব্লেংকেট লওঁ সেইখিনি একদম কামত নহা নিচিনা হৈ আছিলে যে এতিয়া কামত অহুৱাই দিলোঁ মানে আমি এনেকৈ কামত খটুৱাই দিওঁ আপোনালোকে এনেকৈ পাৰি শুই চাব কিমান বেছি মানে মজা লাগে নহয় শুই পেলাই বহুত বেছি ভাল লাগে লাগে মানে আৰু ঠাণ্ডাটো এবাৰ ইমান বেছি হ'ব নিচিনা লগাই নাছিলে কিন্তু শেহতীয়াকৈ যে ইমান বেছি ঠাণ্ডা আহিছে ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পোৱাৰ এইবিলাক মানে উপায় হৈছে নিজৰ উপায় অৱলম্বন কৰিছোঁ আপোনালোকে এনেকৈ লৈ চাব দেই এইফালে সেইজনী গ্লাছত মই আৰু এইফালে এজনী মুনু এইজনী মই গ্লাছত মই দেখুৱাই দিছোঁ মোৰ নিজক গ্লাছত তেনেকৈ সোমাই গ'লোঁ আৰু তুমি অকণমান ৰেষ্ট লৈ লোৱা মানে আমাৰ সৰুৱাইহঁত ইয়ালৈ আহিলে যে সৰুৱাইহঁত মানে মোৰ বৰ্জনাৰ ছোৱালীজনী বিয়া হৈছিলে যে আপোনালোকক দেখুৱালোঁ অলপমানকৈ ক'বলৈ নহ'ল বাৰু মোৰ বৰ্জনাৰ ছোৱালী হয় তাই গোটেই তিনিজনীকে দেখুৱালোঁ আজি মুনু অকণমান ৰেষ্ট লওঁ বুলি লওঁতে সিহঁতি পালেহি অৱশ্যে বহুত বেছি ভালো লাগিলে কাৰণ ফূৰ্তি কৰিলোঁ বহুত হাঁহিলোঁ বহুত জমালোঁ আৰু এতিয়া মুনু অকণমান ৰেষ্ট লোৱা অ'কে মুনুক বোলো অকণমান ৰেষ্ট লোৱা সেই বুলি কৈ পেলাই আহিছোঁহে এতিয়া আকৌ বাবলুৱে ফোন কৰিছে বোলে মা আলহী গৈ আছে মানে সিহঁতি এফালে গৈছিলে একেলগতে ধৰকৈ এতিয়া ভাত বনাব লাগিব বহুত বেছি ভোক লাগিছে বুলি কৈছে সময় আপোনাৰ 4টামান বাজিলেগৈ সিহঁতি ওলাই গৈছিলে কিন্তু মানে ধাবা চাবা চব বন্ধ ন আজি সেইকাৰণে বোলে ক'তো একো খাবলৈ নাপালে এতিয়া মই ধৰকৈ বনাই লওঁ বনোৱা সময়খিনিত আপোনালোকক দেখুৱাব নোৱাৰিম দেই কাৰণ ধৰকৈ বনোৱা সময়খিনিত আচলতে এইবিলাক কৰি থাকিবলৈ অলপ অসুবিধাই হয় শুবলৈ যোৱা মানুহ বেচেৰি আহি পেলাই আলু পিঁয়াজ আৰু আদা নহৰু কাটি আছে আৰু মই এফালে পটাপট পাতিলোঁ আৰু এফালে ভাত পাতিছোঁ এফালে দালি আৰু এখন কেৰাহী পাতিছোঁ মাংস বনাবলৈ আৰু মাংসও নাছিলে মানে এইমাত্ৰ এওঁ মাংস আনিলেগৈ দোকানৰ পৰা ভাল যে ওচৰতে দোকানখন আছে নহ'লে প্ৰব্লেমেই হ'লহেঁতেন ইমানেই খৰধৰকৈ ৰান্ধিছোঁ মানে হৈ গ'ল আৰু যেনে তেনে দেই এইফালে মুনুৱে হেল্প কৰি দিছে পাপৰ বনাইছে বিহু বুলি ক'লে যেতিয়া আলহী অতিথি আহে নহয় বহুত বেছি ভাল লাগে কাৰণ আলহী অতিথি নাহিলে মানে বিহু একেবাৰে হেমহেমীয়া হয় আজি সেই আমাৰ বৰ্জনাৰ ছোৱালীজনী আহিলে জোঁৱাই আহিলে গোটেইকেইজনী আহিলে ইমান বেছি ভাল লাগিলে এতিয়া এয়া আলহী আহিলে মানে একদম ঘৰ ভৰ্তি হৈ আছে আৰু জানেনে মই যেতিয়া 2টা ল'ৰা জন্ম দিছিলোঁ সেই সময়খিনিত মই ভাবিছিলোঁ যে মোৰ এজনী ছোৱালী কিয় নহ'ল ছোৱালী হ'লে ঘৰখন ইমান ভাল লাগে বহুদিন ঘৰখন একেবাৰে মানে ছোৱালীবিহীনকৈ থাকিলে যেতিয়া মুনু আহিলে মোৰ সেই অভাৱো দূৰ হ'ল এতিয়া এয়া মুনু একাপ চাহ দিছে মই চাহকাপ খাই লওঁ আপোনালোক সকলোলৈকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ ভোগালী সকলোৰে ভোগৰ হওক সকলোৰে ভাল হওক অসূয়া অপ্ৰীতিবিলাক দূৰ হওক আৰু মই ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ যিহেতু ভিডিঅ'টো আপোনালোকক কাইলৈ দিব লাগিব গতিকে দিয়াৰ আগতে মই এডিট কৰিব লাগিব চাহকাপ খাই লওঁ পুনৰ এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি ৰশ্মি কোঁৱৰে আপোনালোকৰ পৰা বিদায় ল'লোঁ বাই বাই জয় আই অসম